মোৰ ভণ্টিৰ লগৰ এজনীৰে ল'ৰা এটা পছন্দ হ'ল হেয়াকে বিচাৰি আছিলো আপোনাক দেখি সৰস্বতী পূজা চাব ল'ৰাবিলাকৰ কম উঠিছে নে ভাল খঙৰ কথা কৈছে কন্ট্ৰোল নমস্কাৰ বন্ধুসকল স্বাগত জনাইছো এটা ভিডিঅ আপোনালোকে চাই আছে ভিডিঅ আজি আমি কাৰো ওপৰত কথা পাতিম তোমাৰ লগত থাম্বনেলৰ টাইটেল চাই গেছ কৰিছে তো বেছি দেৰি নকৰি কানো হেডফোনডাল লগাই শেষলৈ বহি যোৱা আৰু হে গাইছ মই যদি চাবোন হলো হয় ঠিক আছে মই যদি চাবোন হলো হয় কোনে কোনে ক'ত ক'ত ইউজ কৰিলা হলে বাৰু কোৱাচোন কোৱা সুধিছো কোৱা কোনে কোনে ক'ত ইউজ কৰিলা হয় বাৰু কোৱা আপুনি চাবোন হলে মই সকলোতে ইউজ কৰিলো হয় বিশেষকৈ পকৰ দৰে হাত ধোৱাত বেছিকৈ ইউজ কৰিলো হয় আপোনালোককে সুধিছো কওকচোন পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালী বা বোৱাৰী ক'ত পোৱা যায় অসমত পোৱা যায় নে অসমৰ বাহিৰত কওক আৰু কমেণ্ট কৰক দেই ক'ত পোৱা যায় বাৰু কওক ধুনীয়া ছোৱালী বোৱাৰীবিলাক ক'ত পোৱা যায় সেইবিলাক নাজানো কিন্তু বিশেষকৈ মক্কেলামি কৰি থকা ছোৱালীবিলাক ইনষ্টাগ্ৰামত পোৱা যায় যেনে এক্সাম্পল আপুনি তোমালোকে সুধিছো কোৱাচোন মহিলা বা ছোৱালী এগৰাকী মহিলা বা এগৰাকী ছোৱালী গাৰ এনেকুৱা এটা অংশ যোনটো তোমালোকে বহুত পচন্দ কৰা কোৱা কোনটো অংশ হয় বাৰু কমেণ্ট কৰা দেই কমেণ্ট কোৱা কোনটো অংশ হয় 1 2 3 और समझने वालों को इशारा कॉफी पैरां विच हील पाई अद्धे फुट दी साडा दिल ৰন ঠন ঠন গাইছ পক পক ওলমি ওলমি থাকে দুই উঠৰে হাঁহি উঠত জানো উঠত হাঁহি ওলমি থাকে কিবা ওলমি থাকে তোমালোকে কমেণ্ট কৰাচোন কি ওলমি থাকে বাৰু কিবা থাকে সেইবিলাক মই ইমান ভালদৰে নাজানো কিন্তু কমেন্ট বক্সটো খুলি চোৱাৰ পিছতহে গম পালো লগাই দিছো তোমালোকক চাই লোৱা এবাৰ तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ ফুল ফুলে ফুলনিত তুমি আছা দূৰণিত তোমাক মই মিছ কৰিছোঁ আহিবা তুমি মোৰ টোপনিত আহিবা নাই কোৱা আহিবা নাই কোৱা আহিবা দেই মোৰ টোপনিত কিয় গিৰিৰ ইঞ্জিনটো কাম নিদিয়া হ'ল নেকি আৰু নাহিলে কি ভাল কৰিবা তোমাৰ টোপনিত হে গাইছ আপোনালোকে জানে নি আমাৰ ফালে চশমা চকুত পিন্ধে দেই আৰু নাকৰ ওপৰত থাকে আমাৰ ফালে চশমা চকুত পিন্ধে আৰু নাকৰ ওপৰত থাকে পিছে আপোনালোকৰ ফালে চশমাখন ক'ত পিন্ধে বাৰু জনাব দেই কমেণ্ট কৰি সেই গেলা চশমা আৰু কোন ভালে চকুত পিন্ধে আমাৰ এইফালে আৰু গেলা ইয়াতে পিন্ধে হে ল'ৰাসকল তোমালোকে কৈছোঁ দেই এনে জিমত গৈ পইচা নষ্ট কৰাত কটি ঘৰতে যদি মাইকীজনী অকণমান দাঙি দাঙি এক্সাৰচাইজ কৰি থাকিলা হ'লে নহয় তোমালোকৰ পইচাও বাচিলে হয় মৰম চেনেও বাঢ়িলে হয় আৰু হাই কাজিয়াৰ পৰা বহুতখিনি ৰক্ষা পালে হয় দেই সঁচা কথা কৈছোঁ কিন্তু ঘৰতে এবাৰ ট্ৰাই কৰি চাবাচোন হয়নে নহয় এইখিনি জ্ঞান যদি আপুনি ইনষ্টাগ্ৰামত ল'ৰাবিলাকক নিদি নিজৰ গিৰিয়েৰেক দিলে হয় তেনেহ'লে আপুনি ইনষ্টাগ্ৰামত বকচুদি কৰি থাকিব লগা নহ'ল হয় গাইজ ফেব্ৰুৱাৰী মাহটোত কি চলিব সকলোৱে জানে ৰ'জ ডে প্ৰপ'জ ডে কিছ ডে আৰু এক্সাম কিছ ডে এক্সাম বৈ ভিডিঅ' বনাই আছো ভিডিঅ'টোতো বনাবা দি পঢ়ি আছো দে এক্সাম বৈ মাৰো মাৰোকে থাকে খালি আৰু নপঢ়াকৈ ইনষ্টাগ্ৰামত বকচুদি কৰি থকাৰ কাৰণে এটা চৰ দে মোৰ ভণ্টিৰ লগৰ এজনীৰে ল'ৰা এটা পছন্দ হ'ল হেয়াকে বিচাৰি আছিলো ল'ৰা চাই ভাল লাগে নে নাই সেনেকেতো ভাবা নাই এনেতো চকুৰেতো চবক চাই ভাল লাগে ল'ৰা হওক ছোৱালী হওক বাট এনেকুৱা একো নাই আৰু এতিয়া সেইবোৰত বেছি নাই কিন্তু ভাল লাগে মোৰ ভণ্টিৰ লগৰ এজনীৰে ল'ৰা এটা পছন্দ হ'ল হেয়াকে বিচাৰি আছিলো আপোনাক দেখি সৰস্বতী পূজা চাব ল'ৰাবিলাকৰ কম উঠিছে নে ভাল খঙৰ কথা কৈছে কন্ট্ৰোল তো ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে বনাইছোঁ কিন্তু যদি গাত পাতি নোলোৱা বা চিৰিয়াছলি নোলোৱা বাছ ভিডিঅ'টো চোৱা এনজয় কৰা আৰু কাকো হেট পেলাব নালাগে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিবা লগ পাম নতুন এটা ভিডিঅ'ৰ প্ৰচেছৰে আজিলৈ দিলোঁ বাই